ফ্ৰেণ্ড আজি মই বিশেষ আপডেট লৈ আহিলোঁ ফ্ৰেণ্ড কিয়নো কালি এটা মই হঠাতে ফেচবুকত পোষ্ট পালোঁ এই মানুহজনীয়ে মানে অসমৰ পৰা আজি বহুদিন আগতে ভুলবশতঃ মানে আপোনাৰ ঝাৰখণ্ডলৈ গুচি গৈছে তাত আমাৰ অসমৰ ল'ৰা এটাই চাকৰি কৰে ঝাৰখণ্ডত CSFত তেওঁ লাগ পাইছিল বুলি কৈছে তেওঁ অসম চৰকাৰক অনুৰোধ জনাইছে বা কোনোবা মানুহক অনুৰোধ জনাইছে যাতে ঘৰৰ মানুহক জনাই পুলিচ লৈ বা কিবা যেনেকৈ নহওক মানুহজনীক উদ্ধাৰ কৰে কিয়নো মানুহজনীয়ে বাৰ বাৰ কৈ আছে বোলে অসমক মানে তেওঁ নিজৰ ঘৰক উভতি আহিব বিচাৰে বহুত কষ্টত আছে তাত দেখিছোঁ ভাস্কৰ চহৰীয়াই লিখিছে পোষ্টটো এই মানুহজনীৰ নাম সুস্মিতা দাস অসমৰ তেওঁ ৰাস্তাটো মানে ভুল হৈ পেলাই বহুত দিন আগতে ঝাৰখণ্ডত মানে যাই গৈছে তাত ঘূৰি ফুৰি আছে বুলি কৈছে আজি তেওঁক কোনোবা ক'লে যে অসমৰ কোনোবা এটা মহিলা মানে ইয়াত আছে লগ কৰিব ক'লে তেওঁ লগ কৰিব গ'ল আৰু মানুহজনীৰ ঘৰ হ'ল আপোনাৰ ভিলেজ হেলেনা থানা টিহু হাজবেণ্ডৰ নাম হ'ল ফণী চন্দ্ৰ ডেকা ল'ৰাটোৰ নাম হ'ল মন্টু চন্দ্ৰ ডেকা মানুহজনী বৰ্তমান থকা এড্ৰেছটো CSF ইউনিটত আছে আপোনাৰ ঝাৰখণ্ডৰ যিটো তাত আপোনালোকে গ'লে পাব অসম চৰকাৰক অনুৰোধ জনাইছোঁ যিমান পাৰে হেল্প কৰিবলৈ চেষ্টা কৰক সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টো কোনোবা ভাল মানুহে পায় মহিলাজনীক হেল্প কৰে তাৰ বাবে মই ভিডিঅ' বনাব খোজা সেইটোৱে কাৰণ ঠিক আছে ফ্ৰেণ্ড শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে ঘৰৰ মানুহে গম পায় তেওঁলোকৰ মানুহজনী উদ্ধাৰ হৈছে ঝাৰখণ্ডত আছে বৰ্তমান ঠিক আছে টিহু আৰক্ষীকো মানে কোনোবাই জনাইছে ফেচবুকতে টিহু আৰক্ষীও তেওঁক হেল্প কৰক টিহু থানা যিহেতুকে আণ্ডাৰত পৰে ঠিক আছে ফ্ৰেণ্ড লাইক কৰি দিব ভিডিঅ' শ্বেয়াৰ কৰি দিব